হেল্ল' বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমাৰ ইউটিউব চেনেলৰ আলোচনাৰ বিষয়বস্তু হৈছে DME আৰু DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আহিব পৰা ছায়েন্সৰ কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে আহকচোন আমাৰ ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বৈদ্যুতিক আধান কাৰেণ্টৰ SI একক কি? উত্তৰটো হৈছে বি এম্পিয়াৰ, অৰ্থাৎ বৈদ্যুতিক আধানৰ SI একক হৈছে এম্পিয়াৰ। প্ৰশ্ন নং 2, তাপৰ SI একক কি? উত্তৰটো হৈছে বি কেলভিন, অৰ্থাৎ তাপৰ SI একক কেলভিন। প্ৰশ্ন নং 3, শক্তিৰ SI একক কি? উত্তৰ বি জুল, শক্তিৰ SI একক জুল। প্ৰশ্ন নং 4, বল ফ'ৰ্চৰ SI একক কি? উত্তৰ নিউটন, অৰ্থাৎ বল ফ'ৰ্চৰ SI একক হৈছে নিউটন। আৰু আজিৰ পঞ্চমটি প্ৰশ্ন, কম্পনাংকৰ SI একক কি? হাৰ্টজ, অৰ্থাৎ কম্পনাংকৰ SI একক হ'ল হাৰ্টজ। প্ৰশ্ন নং 6, ক্ষমতা পাৱাৰৰ SI একক কি? শুদ্ধ উত্তৰটো হৈছে ৱাট, ৱাট হৈছে ক্ষমতাৰ SI একক। প্ৰশ্ন নং 7, চাপ প্ৰেছাৰৰ SI একক কি? শুদ্ধ উত্তৰটো হৈছে পাস্কেল। প্ৰশ্ন নং 8, শব্দৰ গতিবেগ কিমান? শুদ্ধ উত্তৰটো হৈছে 330 মিটাৰ প্ৰতি ছেকেণ্ড। আৰু প্ৰশ্ন নং 9, পোহৰৰ গতিবেগ কিমান? শুদ্ধ উত্তৰটো হৈছে 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড। প্ৰশ্ন নং 10, শব্দৰ গতিবেগ আটাইতকৈ বেছি হয় এ পানী, বি ধাতু, চি বায়ু, ডি শূন্য। শুদ্ধ উত্তৰটো হৈছে ধাতু। প্ৰশ্ন নং 11, আলোকবৰ্ষ লাইট ইয়েৰ কিহৰ একক? সময়ৰ একক, দূৰত্বৰ একক, পোহৰৰ একক আৰু শব্দৰ একক। শুদ্ধ উত্তৰটো হৈছে দূৰত্বৰ একক। প্ৰশ্ন নং 12, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? শুদ্ধ উত্তৰটো হৈছে 8 মিনিট 20 ছেকেণ্ড। প্ৰশ্ন নং 13, ইলেক্ট্ৰনত থকা আধান হ'ল ধনাত্মক, ঋণাত্মক। শুদ্ধ উত্তৰটো হৈছে ঋণাত্মক, অৰ্থাৎ ইলেক্ট্ৰনত ঋণাত্মক আধান পোৱা যায়। প্ৰশ্ন নং 14, পতনত থকা আধান হ'ল পৰিৱৰ্তনশীল, ধনাত্মক, নিৰপেক্ষ, ঋণাত্মক। শুদ্ধ উত্তৰটো হৈছে ধনাত্মক। প্ৰশ্ন নং 15, নিউটনৰ কাঁহী এখন তীব্ৰ বেগত ঘূৰালে কি ৰং দেখা যায়? কলা ৰং, বগা ৰং, ৰঙা ৰং আৰু 7টা ৰং। শুদ্ধ উত্তৰটো হৈছে বগা ৰং, যিহেতু নিউটনৰ কাঁহী এখনত 7টা ৰং পোৱা যায় আৰু এই 7টা ৰঙৰ সমষ্টি বগা, আমি এইটো সকলোৱে জানো। আৰু প্ৰশ্ন নং 16, মানুহে কাণেৰে শুনিব পৰা শব্দৰ কম্পনাংক হ'ল 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ, 20 হাৰ্টজৰ পৰা 200 হাৰ্টজ, 200 হাৰ্টজৰ পৰা 2000 হাৰ্টজ আৰু 2 হাৰ্টজৰ পৰা 200 হাৰ্টজ। শুদ্ধ উত্তৰটো হৈছে 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ। আৰু 20,000 হাৰ্টজৰ ওপৰত যিখিনি শব্দ হয় সেইখিনিক আল্ট্ৰাছাউণ্ড, অৰ্থাৎ অতি শব্দ বুলি কোৱা হয়। বন্ধুসকল, আজিলৈ ইমানেই। আমি পৰৱৰ্তী সময়ত আকৌ ছায়েন্সৰ ওপৰত কিছুমান প্ৰশ্ন আলোচনা কৰিম এই দুখন কিতাপৰ পৰা। আৰু গতিকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ অতি সোনকালে পাব পাৰে।